হেল্ল' গাইজ, গুড মৰ্ণিং। গুণু ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। ৰাতিপুৱা আহি গ'লোঁ ঘৰৰ পৰা 4টা বজাতে। মৰ্ণিং ৱাক বুলিও ক'ব পাৰি, ডিউটিলৈ যাওঁ বুলিও ক'ব পাৰি। কাৰণ ঘৰৰ পৰা আধা কিলোমিটাৰমান বেছি হ'ব, অলপ 1 কিলোমিটাৰ নহয়, 1 কিলোমিটাৰ ওচৰা-ওচৰি হ'ব। তালৈকে খোজকাঢ়ি যাব লাগিব, লগৰটোৰ লগত যাম স্কুটিত। তাক ফোন কৰিছিলোঁ, সিও ঘৰৰ পৰা ওলাই আহি আছে। ময়ো ঘৰৰ পৰা ওলাই খোজকাঢ়ি আহি আছোঁ। চ' সেইটো কাৰণে মৰ্ণিং ৱাক বুলিও ক'ব পাৰি বা ডিউটিলৈ যাওঁ বুলি ক'ব পাৰি। কাৰণ ডিউটিলৈ যাওঁ বাৰু, ঘৰৰ পৰা যিহেতু খোজকাঢ়ি অহা হৈছে 4টা বাজিছেহে। 4টা বাজি মানুহবোৰে ঠিকেই কয়, একদম ৰাতিপুৱা টাইমত খোজকাঢ়িব লাগে, বহুত ভাল। কিন্তু সঁচাই বহুত ভাল। বহুত এটা ধুনীয়া বতাহ মাৰি আছে, একদম ইমান ধুনীয়া বতাহ মাৰি আছে, বহুত ভাল লাগিছে। আৰু 3টামান বজাত কিন্তু আমাৰ পূৰা বৰষুণ দিছিলে। বৰষুণ এৰিছেহে। এইবোৰ ৰাস্তাবোৰ গোটেই পানী পৰি তিতিয়া আছে। এইখনে হৈ গ'ল আমাৰ গাঁওখন দেই। যোৱাকালিও আমাক কাম দিছিলে উৰিয়াম ঘাট। গৈছিলোঁ, কিন্তু ঘূৰি গুচি আহিলোঁ হেৰিৰ পৰা, নুমলীগড়ৰ পৰা। বিহুৰ পৰাই আমাৰ একেবাৰে কাম বন একেবাৰে নাই। ৰাস্তাবোৰ বন্ধ হৈ গ'ল, টিপি খেলি মেলি হৈ গ'ল। উৰিয়াম ঘাট, সৰু পানী, বৰপথাৰ চব বন্ধ হৈ গ'ল। মাজে মাজে চিলনীজনৰ পৰা এটি দুটিপকৈ মাৰিছিলোঁ NRL, কিন্তু সেইটোও বন্ধ হৈ গৈছে প্ৰায়। হৈ গ'ল আৰু বহুত দিন হৈ গ'ল বন্ধ। বহুত দিগদাৰো হয়, কাম বন ডেইলি কাম কৰি খোৱা মানুহ হয় আমি, দিগদাৰো হয় এনেকৈ বন্ধ হৈ গ'লে। সেয়ে যোৱাকালি মাতিছিলে, বোলে উৰিয়াম ঘাট খুলিছে আহিবি। ঠিকেই গ'লোঁ ঘৰৰ পৰা, কিন্তু নুমলীগড়ৰ পৰা আকৌ ৰিটাৰ্ণ হ'ব লগা হ'ল। ৰাস্তা খোলাই নাই। চ' আজি আকৌ ওলাইছোঁ। আজি উৰিয়াম ঘাট নহয়, আজি সৰু পানী। আজি চব গাড়ীয়ে দিছে। আজি মানে গাড়ীবোৰৰ কামবোৰ দেখি এনেকুৱা লাগিছে যে সৰু পানী আজি খুলিব। বাকী গম পোৱা নাই, গ'লেহে গম পাম। ৰাস্তাত এতিয়া অকলে আহি আছোঁ আৰু। লগৰটো আহিব, তাৰ লগত যাব লাগিব। কাৰ লগত যাম আপোনালোককো দেখাম। সেয়া আৰু বাকী গৈ লওঁ গাড়ীৰ ওচৰত, আৰু কাৰ লগত যাম মই আপোনালোককো দেখাম। গাইজ, ফাইনেলি আহি পাই গ'লোঁ বিহৰা ভাটাত। গাড়ীত ডাইৰেক্ট গাড়ী ষ্টাৰ্ট দিছোঁ আহি পেলাই। আৰু মই আহিছিলোঁ সেই তাৰ লগত, এই গাড়ীখন যে গৈ আছে তাৰ লগত আহিছিলোঁ। ৰাস্তাত ভিডিঅ' বনাব নোৱাৰা কাৰণটো হ'ল বৰষুণ পৰি আছিলে, সেয়া ধুমা আহিলোঁ। আহি মেলি এতিয়া গাড়ী ষ্টাৰ্ট দিলোঁ। ষ্টাৰ্ট দি এতিয়া ভাটাৰ পৰা ওলাই যাওঁ, সেইখন ওলাই গৈছে। যাওঁ এতিয়া সৰু পানী। ৰাস্তা কি হয় নাজানো, কালি লিখা নহ'লেও হ'ল আৰু। কালি লিখা নহ'লেই হ'ল, বাদ বাকী আৰু যাওঁচোন। বাকী আমি 3টাহে আমাৰ ইয়াত মানে দেৰি হ'ল। বাকী আমাৰ এইফালৰ যিমানকেইখন গাড়ী আছিলে চবটো নগাঁৱত আছিলে। আগৰ ভিডিঅ'টো মই আপোনালোকক কৈছিলোঁ বাকী গাড়ীকেইটা নগাঁৱত কাম কৰিব গৈছিলে বুলি। সেইকেইটা গাড়ীও ৰাতি পাৰ হৈ গ'ল। নগাঁৱত যিকেইটা গাড়ী আছিলে সেইকেইটা ৰাতি গুচি গ'ল। ফোন কৰিছিলে মোক, সিহঁতে সম্ভৱ এতিয়া সৰু পানী পাবলৈ হৈ গ'ল। কাৰণ ৰাতি সিহঁতে তাৰ পৰা আহিলে নগাঁৱৰ পৰা, সিহঁতে চাগে তাত পাবলৈ হৈ গ'ল। বাদ বাকী আৰু এতিয়া গৈ থাকোঁ, আপোনালোক আগত গৈ লগ পাই আছোঁ। ফাইনেলি বহু দূৰ অহাৰ পাছত আমি আহি পাই গ'লোঁ সৰু পানী। মানে সৰু পানী সোমালোঁ আৰু। এয়া জংঘলৰ মাজে মাজে একা বেকা ৰাস্তাত গৈ আছোঁ আৰু, খলাবমা ৰাস্তাত। কেঁচাৰটো পাম আৰু বেছি দূৰ নাই। আমি 3খন গাড়ী আহিছিলোঁ, বাকী 2খন মোৰ পাছত আছে, মই আগত। কেঁচাৰ পাম আৰু বাকী গাড়ীবোৰ মানে আমাতকৈ আগত অহা গাড়ীবোৰ লোট লৈ গৈ আছে। যোৱাকালি যেনেকুৱা হৈছিলে যে ঘৰৰ পৰা আহি ঘূৰি গৈছিলোঁ, উৰিয়াম ঘাট যাম বুলি আহিছিলোঁ, কিন্তু উৰিয়াম ঘাট খোলাই নাই, বন্ধ হৈ আছে। সেই আজি সৰু পানী খুলিছে। আজি সৰু পানীলৈ আহিলোঁ, সঁচাই সৰু পানীত খুলিলে। বেলেগ গাড়ীবোৰ লোট লৈ গৈ আছে ইয়াৰ পৰা। বাকী আমিও মানে ময়ো গৈ পাই লওঁ কেঁচাৰ, ধুনীয়াকৈ লোট চোট কৰি ওলাই যাম ইয়াৰ পৰা। NRL এইবিলাকেই যায় সৰু পানীৰ ৰাস্তা। তো কেঁচাৰ পাই লওঁ, কেঁচাৰ পৰা আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। এয়া আহি পাই গ'লোঁ কেঁচাৰৰ গেট। এইবোৰ গাড়ী দেখিছে নাই, কিমান গাড়ী লোট কৰা ইয়াত। এইকেইখন হৈছে লোট গাড়ী। অৱশেষত আহি মাল লোড কৰা জেগা পাই গ'লোঁ। এইখনে হৈ গ'ল মোৰ পচন্দি। চ' আমি মানে মই লোড কৰিম WMM
এনাৰেলৰ ভিতৰত যাব। সেইটোত আপোনাৰ ডাষ্টটো সৰু সৰু পাথৰ ডাঙৰ পাথৰ চব মিক্স থাকিব। তো সেইটো লৈ যাম এনাৰেল। বাকী এইখিনি গাড়ী লোড দি আছে, এইটো আছে তেনেকৈ যাব লাগিব। কিমান গাড়ী আছে চাব, সেইফালে গাড়ী চাকে চব আজি কেঁচাৰটো নতুনকৈ খুলি দিছে গাড়ী লোড কৰা গাড়ী এইবিলাক। এইখন JCB এইফালে গাড়ী লোড দিয়ে আছে আৰু বেলেগ গাড়ী। গাড়ীখন যে লোড দি থকা দেখিছে WMM এইবোৰ, এয়াই নিম ময়ো এইখিনিয়ে লোড কৰিম মানে। আৰু বাকী এইফালেও গাড়ী দেখিছে, চবফালে দিয়ে গাড়ী, চবফালে গাড়ী লোড হৈ আছে। আজি কেঁচাৰ প্ৰথম খুলিছে, ইয়াত দাস লোড হৈ আছে 2খন গাড়ী। বাকী এইফালে ইয়াত WMM, ইয়াত দাস, তাৰপৰা ডাঙৰ পাথৰ সৰু পাথৰ চব মিক্স থাকে, মিক্স কৰি পেলাই বনোৱা হয়টোত এই WMM। তো এনাৰেলৰ ভিতৰত যাব এইবোৰ। আৰু এইকেইটা যে লোড কৰি আছে এই গাড়ীখন, আৰু এইকেইটাও এনাৰেলৰ ভিতৰতে যাব। আৰু এইটো হৈ গ'ল কেঁচাৰটো। কিমান দিন বন্ধ আছিলে, আজি খুলিছে। মেচিন চলাব চাগে, পাছত চব চাফ চিকুণ কৰি থৈ দিছে, চলাব চাগে। মানে এইবোৰ আগতে চলাই ধুনীয়াকৈ মাল ষ্টক কৰি থৈছে। বাকী ধুনীয়াকৈ গাড়ীখন লোড লৈ লওঁ, লোড লৈ পেলাই আৰু ইয়াৰ পৰা ওলাই যাম, আপোনালোকক লগ পাই আছোঁ। গাইজ ফাইনেলি অৱশেষত মোৰ গাড়ী লোডত লগাই দিলোঁ। যাম এতিয়া ইয়াৰ পৰা এনাৰেল WMM লোড হৈ আছে। গাইজ লোড লৈ অহাৰ পিছতে যে কত কি ভেজাল, কিনো ক'ব। আগতে এনেকুৱা নাছিলে, মানে বিহুৰ আগত আৰু যেতিয়া আগতে চবফালে যে ৰাস্তা খোলা আছিলে বা চবফালে গাড়ী চলি আছিলে, তেতিয়া এনেকুৱা প্ৰব্লেম নাছিলে। এতিয়া গাড়ী লোড লৈ আধা দূৰ বাট নাপালোৱে, গ্ৰুপত মেছেজ আহিলে যোন য'ত আছে তাতে ৰখি দিয়ক বোলে, কেলৈ GST বিল লাগে। আৰু যে কত কি নমুনা ওলাব। আৰু TP চালানখনটো বাৰু থাকেই লগত, সেইখন আগৰ পৰাই থাকে, অফলাইনো থাকে অনলাইনো থাকে। কিন্তু এতিয়া নতুনকৈ এটা টপিক ওলালে, GST বিল লাগে। GST বিলৰ কাৰণে আকৌ আধা ঘণ্টা 1 ঘণ্টা ৰাস্তাত বহি থাক, কেতিয়া আহিব কাপি দিব লাগিব। তো GST বিল আহিছে, এতিয়া ওলাই আহিছে। গোলাঘাট পালোহি, এতিয়া গাড়ী কাটা কৰিবলৈ আছে, গাড়ী কাটা কৰি যাব লাগিব। এনাৰেল লোড গাড়ী খালী গাড়ী চব কাটা কৰিব লাগিব। মানে কিনো ক'ম আৰু, এনেকৈ গাড়ী চলাব লাগিব, কিবা এটা অশান্তি লাগি যায়। লোড লৈ অহাৰ পিছত চিধা কৰি দিবলৈ পাব লাগে, এই অমুকত ৰখা তমুকত ৰখা, এইবিলাক একদম ভাল নালাগে। বাকী সেয়াই আৰু গৈ থাকোঁ, আপোনালোক দেখা দিম, চাই দিব দেই। গাইজ বহুত কষ্টৰ ফলত এনাৰেলত মালটো খালী কৰি আহি গ'লোঁ। এতিয়া গোলাঘাটত কাটাত আছোঁ, বসন্তী কাটাত থিয় কৰাই থৈ দিছোঁ। খালী গাড়ী কাটা কৰিব লাগিব, যাওঁতে লোড গাড়ী কাটা কৰি গ'লোঁ, এতিয়া খালী গাড়ী কাটা কৰিব লাগিব। বতৰটো ইমান ঠিক নহয়, বৰষুণ আহিব নিচিনা লাগিছে, কিন্তু বৰষুণ আহিলেই ঠিক আছে। ইমান গৰম, ইমান ৰ'দ, দেখিছেনে ৰ'দ, হাতখনত চাওকচোন কিমান ৰ'দ। সৰু কাটা চাটা কৰি লওঁ, কৰি মেলি যাওঁ, সৰু পানী যাম আকৌ, ধুনীয়াকৈ ভাত পানী খাই লওঁ, খাই কৰি আৰু আকৌ আহিম এনাৰেলে। আৰু আপোনালোকক মাছ মজাতে কোনোবা এখিনিত আকৌ লগ পাম, ধুনীয়াকৈ মৰম দিব। গাইজ ফাইনেলি আহি অৱশেষত এই বিহৰা ভাটাত পাই গ'লোঁ। এখন গাড়ীত থৈ পেলাই ঘৰলৈ গ'ল, দিনটো কাম বন কৰিলে। আৰু এখন মোৰ গাড়ী, আৰু এই গাড়ীখন চিনি পাইছেনে আপোনালোকে সেইটো মই নাজানো। আপোনালোকক যে মোৰ আগৰ ভিডিঅ'ত বা মোৰ ফেচবুক ভিডিঅ'ত মই কৈয়ে থাকোঁ, আমাৰ 5খন গাড়ী নগাঁও ছাইডে কাম কৰিবলৈ গৈছিলে বুলি। সিহঁতে যোৱাকালি আহিলে, তাৰে ভিতৰত এয়া এখন, আৰু এখন থাকে নুমলীগড়ত, 2খন থাকে নুমলীগড়ত, এখন থাকে বিহৰা ভাটাত, 3খন বিহৰা ভাটাত থাকে। কিন্তু আজি 2খন নাই, আৰু 2খন ঘৰলৈ লৈ গ'ল, বোকাখাত গ'ল। অহা কাইলৈ সিহঁতৰ গাড়ী কিবা কাম আছে। মোৰ বসন্তী এইখনে, বৰষুণো পৰিছে। ঘৰলৈতো স্কুটিত যাব লাগিব, কি হ'ব নাজানো, আৰু বৰষুণত তিতিব লাগিব চাগে, একো গম পোৱা নাই। চ' আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি চাই ভাল পালে এটা লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বাই বাই।